পলাশিলত বজ্ৰ নিনাদ দিয়ে সিদিনাখন অসম আন্দোলনৰ 855 জন শ্বহীদৰ আত্মালৈ মোৰ মনত পৰে। অসম আন্দোলনৰ 855 জন শ্বহীদে যদি বুজি পালেহেঁতেন যে কেতিয়াবা এনেকুৱা দিন আহিব যে মুছা আমচুৱে আমাৰ জাতিটোৰ অস্তিত্ব ৰাখিব, তেনেকুৱা এটা যদি দিন আহিব বুলি তেওঁলোকে ভাবিলেহেঁতেন, তেতিয়ালৈকে তেওঁলোকে কেতিয়াও আত্মবলিদান নিদিলেহেঁতেন। আজি যেতিয়া ফেচবুক টুইটাৰত দেখা পাওঁ যে বাঘবৰৰ পৰা, জনিয়াৰ পৰা, লাহৰীঘাটৰ পৰা, চাউথ চালমাৰাৰ পৰা অসমীয়া জাতি নিৰ্মাণৰ কথা কয়, সেইদিনাখন মোৰ মনত পৰে এনেকুৱা এটা দিন যদি আহিলে হ'ল বুলি ভাবিলেহেঁতেন, মোগলক আঁতৰাবলৈ লাচিতে যুঁজ দিছিল আৰু আজি সেই মোগলৰ লগত সহায় লৈ আমাৰ একাংশই জাতি নিৰ্মাণৰ কথা চিন্তা কৰে। স্বৰ্গত